আপুনি কেতিয়াবা ভাবিছেনে দিনে ঘণ্টাই ঘণ্টাই পৰিশ্ৰম কৰিও কিয় সৰহসংখ্যক মানুহ স্বাৱলম্বী হ'ব নোৱাৰে? আনহাতে কিছুমান মানুহে নিৰলে থাকিও বিপুল সম্পদ আৰু মানসিক শান্তি অৰ্জন কৰে। নেভেল ৰবিকান্তৰ মতে ধনী হোৱাটো কোনো ভাগ্যৰ খেল নহয়। ই হ'ল এক শিকিব পৰা কৌশল আৰু তাতকৈও ডাঙৰ কথা, সুখ কোনো জন্মগত গুণ নহয়, ই এক অভ্যাস। আহক আজি আমি বুজি লওঁ নেভেলৰ সেই মৌলিক মানসিক আৰ্হিসমূহ যিয়ে আপোনাৰ ধন অৰ্জন আৰু জীৱন জীয়াৰ দৃষ্টিভংগী সম্পূৰ্ণকৈ সলাই পেলাব। স্বাগতম বন্ধুসকল, আজি আমি কোনো অধ্যায়ভিত্তিক কিতাপৰ সাৰাংশ আলোচনা নকৰোঁ, বৰঞ্চ আধুনিক যুগৰ এজন অন্যতম শ্ৰেষ্ঠ চিন্তাবিদ তথা বিনিয়োগকাৰী নেভেল ৰবিকান্তৰ জীৱন দৰ্শনৰ মূল চিন্তাধাৰাসমূহ আলোচনা কৰিম। সম্পদ সৃষ্টি, বিশিষ্ট জ্ঞান, লিভাৰেজ, স্পষ্ট সিদ্ধান্ত গ্ৰহণ, অধ্যয়নৰ অভ্যাস আৰু সুখৰ প্ৰকৃত অৰ্থ। এই 7টা মুখ্য ধাৰণাৰ জৰিয়তে আমি জানিম কেনেকৈ কষ্টৰ সলনি বুদ্ধিমত্তাৰে জীৱনক গঢ়ি তুলিব পাৰে। 1 নম্বৰ ধাৰণা, সম্পদ বনাম টকা আৰু সামাজিক স্থান। নেভেলে সম্পদ, টকা আৰু সামাজিক স্থান এই তিনিটাৰ মাজত থকা স্পষ্ট পাৰ্থক্য বুজাইছে। টকা হ'ল কেৱল সময় আৰু মূল্যৰ বিনিময়ৰ মাধ্যম। সামাজিক স্থান হ'ল সমাজত আপোনাৰ স্থান ক'ত, এটা জিৰ' চাম প্ৰতিযোগিতা। কিন্তু প্ৰকৃত সম্পদ হ'ল এনে সম্পত্তি বা ব্যৱস্থা যিবোৰে আপোনাক টোপনি গৈ থাকোঁতেও আপোনাৰ বাবে উপাৰ্জন কৰি দিয়ে। উদাহৰণস্বৰূপে ধৰক অসমৰ চাহ বাগানৰ কথা। যিজন শ্ৰমিকে দিনে পাত ছিঙি মজুৰি লয়, তেওঁ কেৱল সময় বিক্ৰী কৰিছে। কিন্তু যাৰ নামত বাগানখনৰ মালিকীস্বত্ব আছে, তেওঁ ৰাতি শুই থাকোঁতেও চাহ গছবোৰে বাঢ়ি থাকে আৰু তেওঁৰ সম্পদ বৃদ্ধি পায়। সেয়েহে কেৱল সময় বিক্ৰী কৰি দৰমহাৰ ওপৰত নিৰ্ভৰ নকৰিব। ব্যৱসায় বা সম্পত্তিৰ মালিকীস্বত্ব অৰ্জন কৰক আৰু সামাজিক প্ৰতিযোগিতা পৰিহাৰ কৰি মূল্য সৃষ্টিত গুৰুত্ব দিয়ক। 2 নম্বৰ ধাৰণা, বিশিষ্ট জ্ঞান আৰু স্বভাৱজাত দক্ষতা। নেভেলৰ মতে যি কাম আনক ক্লাছৰুমত শিকাব পৰা যায়, সেই কামত আপোনাক সহজেই সলনি কৰিব পৰা যাব। বিশিষ্ট জ্ঞান হ'ল এনে দক্ষতা যিটো আপোনাৰ প্ৰাকৃতিক কৌতূহলৰ পৰা আহে। সেয়া কৰোঁতে খেলৰ দৰে অনুভৱ হয়, কিন্তু আনৰ চকুত কঠিন পৰিশ্ৰম যেন লাগে। স্পেচিফিক নলেজ ইজ ফাউণ্ড বাই ফলোইং ইয়ৰ নেচাৰেল কিউৰিঅচিটি। ইট ফিলছ লাইক প্লে টু ইউ বাট লুকছ লাইক ৱৰ্ক টু আদাৰ্ছ। উদাহৰণস্বৰূপে সাৰ্থেবাৰীৰ এজন পাকৈত কাঁহ শিল্পী বা শুৱালকুছিৰ এজন অভিজ্ঞ মুগা শিপিনীলৈ চাওক। কেইদিনমানৰ প্ৰশিক্ষণ লৈ কোনোৱে তেওঁলোকৰ হাতৰ নিপুণতাৰ সমান কাম কৰিব নোৱাৰে। সেয়েহে বজাৰৰ ট্ৰেণ্ড খেদাৰ সলনি নিজৰ স্বভাৱজাত আগ্ৰহক অনুসৰণ কৰক। এনে দক্ষতা গঢ়ি তোলক য'ত আপোনাৰ সৈতে প্ৰতিযোগিতা কৰাটো কাৰো বাবে সম্ভৱ নহয়। 3 নম্বৰ ধাৰণা, লিভাৰেজ বা শক্তি গুণকৰ ব্যৱহাৰ। আৰ্কিমিডিছে কৈছিল, মোক থিয় হ'বলৈ ঠাই আৰু এডাল দীঘল বলবৃদ্ধিকাৰী দণ্ড দিয়ক, মই পৃথিৱীখন লৰাই দিম। লিভাৰেজ বা শক্তিগুণক মুখ্যতঃ 3 প্ৰকাৰৰ: শ্ৰম, মূলধন আৰু নতুন যুগৰ অনুমতিহীন লিভাৰেজ অৰ্থাৎ কোড আৰু মিডিয়া। লিভাৰেজ মাল্টিপ্লাইজ ইয়ৰ জাজমেণ্ট থ্ৰু কোড, মিডিয়া, কেপিটেল অৰ লেবাৰ। উদাহৰণস্বৰূপে এজন কাপোৰৰ ব্যৱসায়ীয়ে দোকানত বহি দিনে 10 জন গ্ৰাহকক গামোচা বিক্ৰী কৰাটো লিভাৰেজহীন কাম। কিন্তু একেজনেই যদি সেই কামৰ ভিডিঅ' ইউটিউবত আপলোড কৰে, সেয়া লাখ লাখ মানুহে ৰাতিৰ ভিতৰতে চাব পাৰিব। সেয়েহে কোডিং কৰিব নোৱাৰিলে লিখনি, পডকাষ্ট বা ভিডিঅ' আদি প্ৰস্তুত কৰি মিডিয়া লিভাৰেজ ব্যৱহাৰ কৰক। কেৱল দৈহিক কষ্টৰ সলনি লিভাৰেজৰ জৰিয়তে নিজৰ বুদ্ধিমত্তাৰ প্ৰভাৱ বহুগুণে বৃদ্ধি কৰক। 4 নম্বৰ ধাৰণা, দীৰ্ঘম্যাদী খেল আৰু দায়িত্ব গ্ৰহণ। জীৱনৰ সকলো ডাঙৰ লাভ কৰ্মৰ ক্ৰমবৰ্ধমান ফলৰ পৰা আহে। সম্পদ, সম্পৰ্ক বা অভিজ্ঞতা যিয়েই নহওক, ইয়াৰ বাবে দীৰ্ঘম্যাদী দৃষ্টিভংগী থকা মানুহৰ সৈতে সংযোগ থাকিব লাগে আৰু নিজৰ নামত দায়িত্ব ল'বলৈ ভয় কৰিব নালাগে। ৰিয়েল ৰিটাৰ্ণছ কাম ফ্ৰম কম্পাউণ্ড ইণ্টাৰেষ্ট ইন বিজনেছ, ৰিলেশ্যনশ্বিপ এণ্ড ৰেপুটেশ্যন অভাৰ ডিকেডছ। ধৰক অসমৰ যিবোৰ পুৰণি বাঁহ-বেতৰ প্ৰতিষ্ঠানে দশক ধৰি সুনাম সজাই চলি আহিছে, মানুহে চকু মুদি তেওঁলোকক বিশ্বাস কৰে। সেয়েহে নিজৰ নামত ঝুঁকি আৰু দায়িত্ব লওক। 1-2 দিনৰ লাভ নাচাই গোটেই বছৰৰ কৰ্ম সংমিশ্ৰণৰ ওপৰত
গুৰুত্ব দিয়ক। 5 নম্বৰ ধাৰণা, সিদ্ধান্ত গ্ৰহণ আৰু স্পষ্ট চিন্তা। লিভাৰেজ যুগত আপুনি কিমান ঘণ্টা কাম কৰিছে তাতকৈ আপোনাৰ সিদ্ধান্ত শুদ্ধ নে ভুল সেয়া বেছি গুৰুত্বপূৰ্ণ। নেভেলৰ মতে আটাইতকৈ অভিজ্ঞ মানুহে সকলো জটিল ধাৰণা এজন সৰু ল'ৰা ছোৱালীকো সহজ ভাষাত বুজাই দিব পাৰে। ইন এন এৰা অফ ইনফাইনাইট লেভাৰেজ, ডাইৰেকশ্যন এণ্ড জাজমেণ্ট মেটাৰ মোৰ দেন ফিজিকেল আৱাৰ্ছ ৱৰ্কড। বাৰিষাত লুইতৰ বুকুত ফেৰী চলোৱা এজন অভিজ্ঞ সাৰথীক মনত পেলাওক। তেওঁ যিমান জোৰে বৈঠা মাৰিছে তাতকৈ নৈৰ সোঁত বুজি শুদ্ধ দিশত ফেৰীখন মেলোৱাটোৱেই সকলো যাত্ৰীৰ জীৱন ৰক্ষা কৰে। যিটো পথে হ্ৰস্বম্যাদী কষ্ট কিন্তু দীৰ্ঘম্যাদী লাভ দিয়ে সেই পথটো বাছি লওক। যদি কোনো ধাৰণা বা সিদ্ধান্ত সহজ ভাষাত সৰু ল'ৰা ছোৱালীকো বুজাব নোৱাৰে তেন্তে বুজিব লাগিব যে সেই বিষয়ে আপুনি সম্পূৰ্ণকৈ বুজা নাই। 6 নম্বৰ ধাৰণা, অধ্যয়ন আৰু নিৰন্তৰ শিক্ষাৰ অভ্যাস। নেভেলৰ মতে অধ্যয়নৰ প্ৰতি থকা অনুৰাগ হ'ল এক মহাশক্তি। বৰ্তমানৰ ক্ষীপ্ৰ পৰিৱৰ্তনশীল যুগত 9ৰ পৰা 12 মাহৰ ভিতৰত যিকোনো নতুন বিষয় শিকাৰ ক্ষমতা থাকিব লাগে। তাৰ বাবে গণিত, বিজ্ঞান আৰু দৰ্শনৰ মৌলিক কিতাপ পঢ়ি আপোনাৰ ভেটিটো মজবুত কৰাৰ প্ৰয়োজন। তাৰ মানে বানপানীৰ পাছত মাটিৰ গুণাগুণ বুজি খেতিয়কে নতুন শস্য সিঁচাৰ দৰেই বজাৰৰ পৰিৱৰ্তন বুজিবলৈ মৌলিক শিক্ষাৰ প্ৰয়োজন। কিতাপখন শেষ কৰাটো লক্ষ্য নহয়। মৌলিক মানসিক আৰ্হি বুজিবলৈ দৈনিক অন্ততঃ 30ৰ পৰা 60 মিনিট পঢ়ক। যিকোনো নতুন বিষয় 9ৰ পৰা 12 মাহৰ ভিতৰত শিকি লোৱাৰ মানসিক প্ৰস্তুতি ৰাখক। 7 নম্বৰ ধাৰণা, সুখ হ'ল এক অভ্যাস আৰু শান্তি। ধনী হোৱাই আপোনাৰ আৰ্থিক সমস্যা সমাধান কৰিব পাৰে কিন্তু ই আপোনাক সুখী কৰিব নোৱাৰে। নেভেলৰ মতে সুখ হ'ল এক আভ্যন্তৰীণ শান্তি, এক অভ্যাস আৰু গঢ়ি তুলিব পৰা দক্ষতা। গধূলি সময়ত নদীৰ পাৰত বহি শান্ত মনেৰে সূৰ্যাস্ত চোৱা আৰু পৰিয়ালৰ সৈতে হাঁহি ধেমালি কৰি সময় কটোৱাৰ শান্তি কোটি টকা খৰচ কৰিও কিনিব নোৱাৰি। সেয়েহে একে সময়ত কেৱল এটা মুখ্য ইচ্ছা ৰাখক। অত্যাধিক ইচ্ছাই মানসিক অশান্তিৰ মূল কাৰণ। নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত টোপনি আৰু ধ্যানক দৈনন্দিন অভ্যাস কৰক। বন্ধুসকল, নেভেল লভিকান্তৰ এই জীৱন দৰ্শনে আমাক শিকায় যে সঁচা অৰ্থত ধনী আৰু সুখী হ'বলৈ হ'লে আমাক প্ৰয়োজন নিজৰ বিশিষ্ট জ্ঞান, আধুনিক লিভাৰেজ আৰু এক শান্ত মন। আজি আপোনালৈ মোৰ প্ৰশ্ন, আপোনাৰ দৃষ্টিত প্ৰকৃত সম্পদৰ অৰ্থ কি? তলৰ কমেণ্ট বক্সত আপোনাৰ মতামত নিশ্চয় জনাব। যদি এই চামাৰিটোৱে আপোনাৰ চিন্তা জগতত অলপ হ'লেও পজিটিভ পোহৰ বিলাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এনেকুৱা আন এক জীৱন সলনি কৰা ধাৰণাৰে। ধন্যবাদ। জয় অসম, জয় হিন্দ। কিপ লাৰ্ণিং, কিপ গ্ৰয়িং।